নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক কম তুলসীৰ পৰা পোৱা উপকাৰৰ বিষয়ে। আৰু আমি সকলোৱে জানো যে তুলসী হৈছে এবিধ সুগন্ধি ঔষধি উদ্ভিদ। লগতে তুলসীক এক পবিত্ৰ উদ্ভিদ হিচাপে ধৰ্মীয় আৰু ঔষধি গুণগত কাৰণত ৰোপণ কৰা হয়। বন্ধুসকল, আপুনিও যদি এই উদ্ভিদৰ জৰিয়তে লাভান্বিত হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে জানি লোৱা হওক তুলসীৰ আন এটা নাম। তুলসীৰ বৈজ্ঞানিক নাম হ'ল অচিমাম টেনুইফ্লোৰাম বা অচিমাম চেংটাম, আৰু তুলসীক ইংৰাজীত হোলী বেচিল বুলিও জনা যায়। এতিয়া জানো আহক তুলসী কেই প্ৰকাৰৰ। তুলসী সাধাৰণতে 5 প্ৰকাৰৰ: চাম তুলসী, ৰাম তুলসী, বিষ্ণু তুলসী, বন তুলসী আৰু নেমু তুলসী। এই আটাইখিনি তুলসীৰ ভিতৰত চাম তুলসীতহে আটাইখিনি ঔষধি গুণ পোৱা যায়। বাকীসমূহত ইমানকৈ গুণসমূহ পোৱা নাযায়। তুলসী আপুনি ৰস বনাই খোৱাৰ উপৰিও চাহত দিও খাব পাৰিব, লগতে তুলসীক পাউডাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। তুলসীত ভিটামিন আৰু মিনেৰেলৰ পৰিমাণ বেছিকৈ পোৱা যায়। ইয়াত মুখ্যৰূপে ভিটামিন চি, কেলছিয়াম, জিংক, আইৰণ আৰু ক্ল'ৰ'ফিন পোৱা যায়। ইয়াৰ উপৰিও ইয়াত চিট্ৰিক, টাৰ্টাৰিক, মেলিক এচিড, লগতে এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি বেক্টেৰিয়া গুণ পোৱা যায়। যদি আপুনি খালী পেটত তুলসী পাত সেৱন কৰে তেতিয়া শৰীৰৰ ভিতৰৰ অংগ পতংগবোৰ শক্তিশালী কৰি ৰাখে আৰু লগতে আমাক ইমিউনিটি ছিষ্টেমো শক্তিশালী কৰে। আমাৰ শৰীৰৰ নিজা এক এণ্টিঅক্সিডেণ্ট প্ৰতিৰক্ষা থাকে আৰু তুলসীৰ পাততো এণ্টিঅক্সিডেণ্ট থাকে। গতিকে যদিহে আপুনি খালী পেটত তুলসী পাত খায় তেতিয়া যিকোনো বেমাৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰা ক্ষমতা আমাৰ শৰীৰত আৰু অধিক বৃদ্ধি কৰি দিয়ে। লগতে ফ্ৰী ৰেডিকেলৰ সৈতে সম্পৰ্কিত যেনে ডায়েবেটিক্স, হৃদৰোগ, কৰ্কট ৰোগ আদি হোৱাৰ বিপদৰ পৰাও আমাক বচায়। খালী পেটত তুলসী পাত সেৱন কৰিলে ব্ৰেষ্ট কেঞ্চাৰ ৰোগ, ব্লাড চুগাৰ ৰোগ আদিৰো প্ৰতিৰোধ কৰা ক্ষমতা বঢ়ায়। খালী পেটত তুলসী পাত সেৱন কৰিলে হাওঁফাওঁ ভালে ৰাখে, গাঁঠি বিষ ভালে ৰাখে, পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু যিকোনো ধৰণৰ ভাইৰেল ফিভাৰ বা কুল ফিভাৰ হোৱাৰ সময়তো তুলসীৰ ৰসে আপোনাক আৰাম দিব আৰু লগতে পানী লগা চৰ্দি আৰু কাহৰ ক্ষেত্ৰতো আৰাম দিয়ে। খালী পেটত তুলসী পাত খালে কাৰ্বহাইড্ৰেট আৰু ফেটৰ মাজত মেটাবলিজম ভালে কৰি ৰাখে। মেটাবলিজম মানে হৈছে তেজত থকা চুগাৰে আপোনাৰ শৰীৰত এনাৰ্জি দিয়াত সহায় কৰে আৰু আপোনাৰ অংগবোৰ স্বাভাৱিকভাৱে কাম কৰি থকাৰ বাবে আপোনাৰ শৰীৰৰ ভিতৰত নিৰন্তৰ চলি থকা সকলো ৰাসায়নিক প্ৰক্ৰিয়া যেনে উশাহ লোৱা, কোষবোৰ মেৰামতি কৰা আৰু খাদ্য হজম কৰা প্ৰক্ৰিয়াবোৰ চলাই থাকে। বন্ধুসকল, তেনেহ'লে ভাবকচোন তুলসী পাত সেৱন কৰিলে যে আমাৰ কিমান লাভ হ'ব। বন্ধুসকল, তুলসীৰ বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।